ভোগদৈ নৈৰ পাৰতে গঢ় লৈ উঠা এখন ধুনীয়া চহৰ যোৰহাট। এই যোৰহাটতে মহিলা আৰু শিশু কল্যাণ বিভাগৰ যোৰহাট নগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল ৮টা পোষণ শিবিৰ। নমস্কাৰ, মই শিশু উন্নয়ন প্ৰকল্প বিষয়া যোৰহাট আৰবান আৰু পোনপ্ৰথমবাৰৰ কাৰণে আমি অসমৰ ভিতৰতে এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি কৰিব বিচাৰিছোঁ যে পোষণ শিবিৰত যিসকল এক্সেছ অংগনবাড়ী ৱৰ্কাৰ থাকি গৈছিল, যিবিলাক ৰেচনেলাইজ হোৱাৰ পিছত যিবিলাক কেন্দ্ৰ থাকি গৈছিল আমাৰ, সেই কেন্দ্ৰসমূহত আমি 9টা শিবিৰ আমাৰ মুঠ গৰ্ভৱতী মাতৃ 400 গৰ্ভৱতী আৰু প্ৰসূতি মাতৃ 406 গৰাকী আৰু আমাৰ যিবিলাক মেম শিশু আছিলে তেওঁলোকৰ 76 নম্বৰ অফ মেম শিশু তেওঁলোকক আৰু 5জন আমাৰ চেম শিশু আছিলে তেওঁলোকক হোলিষ্টিক ডেভেলপমেণ্টৰ জৰিয়তে 21 দিনীয়া কেম্প এটা কৰিছিলোঁ। সেই কেম্পৰ আমাৰ এটাই উদ্দেশ্য আছিল তেওঁলোকক আমি নৰ্মেল পৰ্যায়লৈ আনিব লাগে আৰু গৰ্ভৱতী আৰু প্ৰসূতি মাতৃক আমি তেওঁলোকক ওজন বৃদ্ধি আৰু হিমোগ্লোবিন লেভেলটো বৃদ্ধি কৰিব লাগে। যোৰহাট নগৰৰ 8টা স্থানত 21 দিনৰ কাৰণে আয়োজন কৰা এই শিবিৰত মুঠতে 406 গৰাকী গৰ্ভৱতী আৰু প্ৰসূতি, 76জন মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশু আৰু লগতে 5জন পুষ্টিহীনতাত ভোগা শিশুৰ স্বাস্থ্যৰ উন্নতি কৰাৰ প্ৰয়াসেৰে এই শিবিৰসমূহ আয়োজন কৰা হৈছে। এই শিবিৰসমূহলৈ মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশুসমূহক প্ৰতিদিনে অনা হয়। তেওঁলোকক পুষ্টিকৰ খাদ্য খুওৱাৰ লগতে বিভিন্ন বিভাগৰ পৰা অহা বিভাগীয় প্ৰতিনিধিৰ দ্বাৰা তেওঁলোকক ক্ৰিয়াকলাপ কৰোৱা হয়। গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলক এই শিবিৰলৈ সপ্তাহত দুবাৰকৈ অনা হয়। তাৰে এটা দিনত তেওঁলোকক স্বাস্থ্য পৰীক্ষা, ওজন আৰু হিমোগ্লোবিনৰ পৰীক্ষা কৰোৱা হয় আৰু আন এটা দিনত তেওঁলোকক চৰকাৰী বিভিন্ন বিভাগৰ দ্বাৰা অহা প্ৰতিনিধিয়ে শাৰীৰিক আৰু আৰ্থিক উন্নতিৰ বাবে 2 ঘণ্টাৰ এটা পৰামৰ্শ প্ৰদান কৰে আৰু এই কাৰ্যসমূহ মুঠতে 3টা সপ্তাহৰ বাবে বাহাল ৰখা হয়। এই আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্য এই যে প্ৰতিগৰাকী গৰ্ভৱতী আৰু প্ৰসূতিৰ লগতে মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশুৰ দৈনিক ঘৰলৈ গৈ তেওঁলোকৰ প্ৰতিদিনৰ অন্তত 5 বাৰ খোৱা খাদ্য তালিকা প্ৰস্তুত কৰা হৈছিল আৰু নিয়মিত খাদ্য তালিকাত কি থলুৱা খাদ্য ব্যৱহাৰ কৰি পুষ্টিকৰ খাদ্য ঘৰতে তৈয়াৰ কৰিব পাৰি তাৰ বিষয়েও তালিকাভুক্ত কৰা হৈছিল। শিশুসকলৰ বৌদ্ধিক তথা শাৰীৰিক বিকাশৰ বাবে স্থানীয় প্ৰতিভাৱান ব্যক্তিৰ দ্বাৰা নৃত্য গীতৰ লগতে চিত্ৰকলাৰ আদিৰ প্ৰতিটো শিবিৰত দৈনিক প্ৰশিক্ষণ দিয়া হৈছিল। কণ ল'ৰা ছোৱালীৰ দেৰিকৈ মাত কথা ফুটাৰ ক্ষেত্ৰত হোৱা অসুবিধাখিনি এই শিবিৰসমূহলৈ নিয়মিতভাৱে অনাৰ পাছত তেওঁলোকৰ মাত কথা শব্দৰ উচ্চাৰণ বহুতখিনি উন্নত হৈছে আৰু আমাৰ এই প্ৰয়াসক অভিভাৱকসকলে শলাগ লৈছে। মই ৰিধি মাক হয়, আমি তাই স্কুলৰ নাম আনাৰাই কাশ্য হয়। আমি ইয়ালৈ অহা বেছিদিন হোৱা নাই, এমাহমান হৈছে। প্ৰথমতে আমি আহোঁতে মেমহঁতক লগ পাইছিলোঁ। তেওঁলোকে মানে তাইক ডাইৰেক্ট প্ৰথম কৈছে আহিব পাৰিব, কিন্তু কিছুমান স্কুল এনেকুৱা পাইছিলোঁ তাইক মানে প্ৰথমতে ধেৰ সুধি আছিলে, খোজকাঢ়িব পাৰে নে, কথা পাতিব পাৰে নে। প্ৰথমতে তাইক মানে একচেপ্ট কৰাই নাছিলে, কিন্তু এইখন স্কুলত ইমান ভাল পালোঁ। প্ৰতিগৰাকী মেমে মানে তাইক আঁকোৱালি ল'লে, পাৰিব বুলি মানে উৎসাহ দিলে আৰু ক'লে তাই প্ৰব্লেম একো নাই, খালি আপোনালোকে মানে অকণমান কম বয়সতে মোবাইল দিলোঁ কাৰণে তেনেকুৱা হৈছিলে। এতিয়া তাই ইয়ালৈ অহা বহুতখিনি চেঞ্জ হৈছে, মানে বাহিৰৰ জীৱ জন্তুটো চিনি পাইছে। মানে মেমবিলাকে সদায় মানে মোক কৈ পঠিয়াই আজি আপুনি এইটো কৰিব, ঘৰত গৈ আপুনি এৰি দিব। আৰু মানে যেনেকৈ বেলেগ ল'ৰা ছোৱালীক গুৰুত্ব দিয়ে তেনেকৈ এইটো সমানে গুৰুত্ব দিয়ে আৰু বেছিকৈ দিলেও ক'লেও কম নহয়।
তাইক মানে মৰম কৰে আৰু আপোনাৰ স্কুললৈ নাহিলেও মেমহঁতে মানে ফোন কৰি হ'লেও সোধে কেলৈ নাই সেইটো ক্ষেত্ৰত আমি ইয়াৰ ফালৰ পৰা মানে ভাল পাইছোঁ। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থীৰ দ্বাৰা নগৰখনৰ বিভিন্ন স্থানত ৰাইজক সজাগতা কৰাৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰি থকা হৈছিল। আহকচোন ৰাইজ, আজি আমি এটা সংকল্প কৰোঁ। আন্ধাৰৰ জৱনিকা অন্ত পেলাই পোহৰ বিলাওঁ। আন্ধাৰৰ জৱনিকা অন্ত পেলাই পোহৰ বিলাওঁ। শেষত এই পাইলট প্ৰজেক্টটো সফল ৰূপায়ণ কৰিবৰ বাবে আমি স্থানীয় বিধায়ক মহোদয় লগতে মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক মহোদয়, জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়ববীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিবিৰসমূহ সফল কাম কৰিবলৈ ওতঃপ্ৰোতভাৱে জড়িত আমাৰ মুখ্য সেৱিকা তথা অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।